আছামিজ এআৰটি কিটচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক মৰা পাতৰ সৈতে মাছৰ ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। মই প্লেটত মৰা পাতখিনি ল'লোঁ। এতিয়া মই এই পাতখিনি সৰু সৰুকৈ কাটি ল'ম। এনেকৈ কাটি ল'ব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এয়া পাতখিনি কটা হৈ গৈছে। এতিয়া ভিডিঅ'টো চাই থাকক আগলৈ কি কৰিব লাগে। এতিয়া গৰম তেলত মাছ কেইপিচমান আৰু মাছৰ মূৰ মই এতিয়া ফ্ৰাই কৰি ল'ম। মাছখিনিত মই আগতে নিমখ আৰু হালধি সানি থৈছিলোঁ। গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে। মই এতিয়া এইখিনি বাতি এটাত উলিয়াই ল'ম। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে মই পিঁয়াজ এটা কাটি লৈছিলোঁ, এতিয়া দি দিলোঁ। 2টা কেঁচা জলকীয়া দিলোঁ। অকণমান হালধি গুড়ি দিলোঁ। এতিয়া মই ইয়াতে বেলেগ বস্তু এটা যোগ কৰিবলৈ লৈছোঁ, সেইটো হ'ল মাছৰ কণী। এতিয়া ইয়াতে অকণমান নিমখ দি দিওঁ। মাছৰ কণীখিনি দিলে ৰেচিপিটো বহুত টেষ্টি হয়। গোটেইখিনি ভালদৰে লৰাই ফ্ৰাই কৰি ল'ব। মাছৰ কণীখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া কাটি লোৱা মৰা পাতখিনি মই ইয়াতে দি দিম। ইয়াতে পাতখিনি সিজিবলৈ আৰু অকণমান নিমখ দিব। হালধি 1 চিকুটমান দিলোঁ। এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে যোগ কৰি দিওঁ। এতিয়া ভালকৈ গোটেইখিনি লৰাই ল'ব। এতিয়া 5 ফুটামান নহৰু দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত 10 মিনিটমান ঢাকি ৰাখিব। মাজতে এবাৰ উঠাই চাই ল'ব, যদি লাগি ধৰে পানী অকণমান ছটিয়াই দিব। 2 মিনিটমান লৰাই দিব। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব।